লাখুটি লৈ মোৰ ক্লিনিকত আহিছিলে প্ৰথম দিনা বাইদেৱে কঁকালৰ বিষত কেকাই লাখুটি জাল ধৰি ধৰি মোৰ ক্লিনিকত আহি কৈছিলে যে কঁকালৰ বিষটো ভাল কৰি দিয়ক এতিয়া বিষটো কেনেকুৱা এতিয়া মোৰ বিষটো যথেষ্টখিনি ভাল লাগিলে প্ৰথম দিনাখনতো মই এফালে এখন হাতত লাখুটি আৰু এফালে এখন হাতত কান্ধত ভৰ দিয়ে মই আপোনাৰ চেণ্টাৰলৈ আহিছিলোঁ প্ৰথমতে মই একচুৱেলি কি হ'ল মোৰ বহুত দিন মানে ভৰি বিষ হৈ আছিলে কেইদিনমান 4-5 দিন ভৰিত বিষ হোৱাৰ পাছত ছাডেনলি মোৰ ভৰিটো খোজকাঢ়িব নোৱাৰা হৈ থাকিলোঁ তাৰপিছত মই ইয়ালৈ আহিলোঁ তাৰপিছত মেডিকেলত দেখালোঁ তেওঁলোকে মোক অপাৰেশ্যন কৰিবলৈ ক'লে তাৰপিছত মোৰতো ঘৰত একেই নহয় সেইকাৰণে মই আকৌ ফিজিঅ'থেৰাপি ডক্টৰৰ ওচৰত দেখালোঁ তেখেতে মোক হেৰি ক'লে যে আপুনি অপাৰেশ্যন নকৰিব হেৰি কৰক বোলে মেডিচিন লওক আৰু ফিজিঅ'থেৰাপি কৰক বুলি ক'লে তাৰপিছত সেই ফিজিঅ'থেৰাপি আপোনাৰ ফেচবুকত মানে পাই থাকে বহুতে সেইকাৰণে আমাৰ তাৰ দুইজনৰ এজনে ভট্টদা বুলি কওঁ তেওঁৱে মানে মোক এডভাইচ কৰিলে যে ইয়ালৈকে যোৱাচোন বোলে বৰ নাম শুনি আছোঁ বুলি এনেকৈ বুলি ক'লে তেখেত তাৰপিছত মই সেই আপোনাৰ তালৈ এই এফালে লাখুটি আৰু এফালে এওঁলোকৰ ভৰসাত এখোজকৈ আহি ইয়াত পালোঁহি তাৰপিছত প্ৰথম দিনাখনে আপুনি মোক ক'লে বোলে বাইদেউ চিন্তা নকৰিব ভাল হৈ যাব মানে মোৰ সেইদিনাখনে অলপ সাহসটো লাগিলে যে সঁচাকৈ ভাল হ'ম দেই তাৰপিছত লাহে লাহে 4 দিনৰ পিছত এই ফিজিঅ'থেৰাপি কৰাৰ পাছত আৰু লাহে লাহে এই লাখুটি নোহোৱাকৈ এখোজ খোজ দিব পৰা হ'লোঁ আৰু তাৰপিছত আজি এই 7 দিনীয়া কোৰ্চ কৰাৰ পাছত আৰু লাহেকৈ মই এতিয়া 80%টো একদম সুস্থ হৈ উঠিলোঁ মানে হয় গতিকে মানে মই বহুতখিনি ভাল লাগিছে ইয়ালৈ আহি যে মানে এই ডিচিশ্যনটো মোৰ শুদ্ধ আছিলে বুলিয়ে ভাবিছোঁ আৰু মানে আমাৰ তাৰ দুলীয়াজনত মানে মই ফিজিঅ'থেৰাপি কেইবাবাৰো বহুত জেগাতে কৰিছোঁ তাত দেখিছোঁ অকল মেচিনৰ ওপৰতহে বেছি গুৰুত্ব দিয়ে ইয়াত মানে মেচিন প্লাছ মেনুৱেল দুইটাৰ ওপৰতে বেছি গুৰুত্ব দিয়ে কাৰণ মোৰ ইয়াত খুব ভাল লাগিলে কাৰণ মেনুৱেলটোৰ ওপৰত মানে এই আমাৰ ভাল হোৱাটো বেছি যেন ডিপেণ্ড কৰে মোৰ এনেকুৱা লাগিলে নাই মই চেষ্টা কৰোঁ যাতে কি হাতেৰেও ট্ৰিটমেণ্ট কৰোঁ মেচিনো লগাওঁ আৰু সকলোৰে বেলেগ বেলেগ থাকে টেকনিক কিন্তু মোৰ বিশ্বাস যে অকল মেচিন নহয় হাতৰেও মানে কৰিলেহে মানুহজন ভাল হ'ব আৰু সেইকাৰণে এনেকৈ কৰোঁ ভাল লাগিল আপোনাৰ ভাল হ'ল আকৌ যাতে আহিব লগা নহওক মই বিচাৰোঁ আপুনি ভালে থাকক ঠিক আছে আকৌ যাতে লাখুটি ল'বলগীয়া নহয় তাৰ কাৰণে আশীৰ্বাদ কৰিব আৰু তাৰপিছত আৰু এতিয়া মানে ইমানখিনি আপোনালোকৰ সাহস আৰু মানে ইমানখিনি শুশ্ৰূষা কৰাৰ বাবে শুশ্ৰূষা কৰাৰ কাৰণে মই আপোনাক মানে এই হেৰি দেৱোত্তন অসম ৱেলনেছ চেণ্টাৰৰ ৰাজশ্ৰী বাইদেউ আৰু আপোনাৰ সকলো সহযোগীলৈ মোৰ কৃতজ্ঞতা থাকিলে লাখুটিডাল কাপোৰে শুকাওঁ নে কি শুকাওঁ ক'ব পৰা নাই মৰমৰ চিনচুৰিকে আপোনালৈ বুলিয়েই আশীৰ্বাদ দান কৰিব যাতে আকৌ মোৰ আশীৰ্বাদ লাখুটি ল'বলগীয়া নহয় অ'কে থেংক ইউ বাইদেউ